নমস্কাৰ আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ যোৱা সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 19 নং ধনখিৰি পৰিষদীয় সমষ্টিৰ নগাঁও বস্তিৰ সুলভ মূল্যৰ দোকানী তথা গাঁওবুঢ়া ভীম বাহাদুৰ লামাৰ বিৰুদ্ধে একাংশ লোকে সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ভীম বাহাদুৰ লামাই হিতাধিকাৰী ৰেচন কাৰ্ডৰ চাউল বিতৰণ ব্যাপক অনিয়মৰ লগতে হিতাধিকাৰী পৰা ৰেচন বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি কাৰ্ড বনাই দিয়া নাই ইয়াৰ উপৰি নবীকৰণৰ নামত হিতাধিকাৰীৰ কাৰ্ড জমা লৈ বছৰ বছৰ ধৰি নিজৰ ঘৰত পেলাই থৈছে এই সন্দৰ্ভত আজি গাঁওবুঢ়া তথা সুলভ মূল্যৰ দোকানী নগাঁও বস্তি সমাজ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি তেওঁৰ বিৰুদ্ধে উখাপিত সকলো অভিযোগ খণ্ডন কৰে ভীম বাহাদুৰ লামাই সংবাদ মাধ্যমৰ সম্বোধন কৰি কয় যে তেওঁৰ সুলভ মূল্যৰ দোকানীত নগাঁও বস্তিৰ হিতাধিকাৰীৰ মাজত ৰেচন বিতৰণ কৰাত কোনো অনিয়ম হোৱা নাই চৰকাৰী বিধি অনুসৰি চাউল বিতৰণ কৰা হৈছে আনহাতে তেওঁ কাৰ্ড বনাই দিয়াৰ নামত কাৰো পৰা ধন লোৱা নাই কোনোবা হিতাধিকাৰী চৰকাৰী সংশ্লিষ্ট বিভাগৰ 6 জন সদস্যৰ নাম থাকিলে 5 কেজিকৈ চাউল দিয়া হয় কিন্তু কাৰোবাৰ ঘৰত সদস্য সংখ্যা 6 জন থাকিলেও চৰকাৰী নথিত 4 জন থাকে হেহে 5 কেজিকৈ 4 জনকে চাউল বিতৰণ কৰা হয় নাম বদনাম কৰিব কাৰণে এনেকা কৰিছে আপনি আপনার ফলা কিবা হেন্টর এগেইনস্ট এফআইআর কিবা কিবি পুলিশৰ কিবা ইনফরমেশন জনা হৈছে নেকি এনেকা তো মই হেন্টৰ এগেইনস্টত মই একো দিয়া নাই আৰু কাকো একো কোৱা নাই সেই কাৰণে আপোনাৰ প্ৰেছৰ মাধ্যম মিডিয়াৰ মাধ্যম দি আমি ক'বলৈ বিচাৰিছোঁ যিটো এলিগেশ্যন লাগিছে ৰাইজে নিজে নিজে কৈছে আপোনাৰ ওচৰত এইটোহে মানে প্ৰুভ কৰাব কি সঁচা কি মিছা তেখেতে কৈছে কি মানে একেবাৰে বিলকুল দিয়া নাই সব খাইছে সব কি কৰিছে এনেকৈ নাই কৈছে সেইকাৰণে আপোনালোক নিজে ৰাইজৰ লগত সোধাপোছ কৰিছে ৰাইজে কি কৈছে এইটোহে প্ৰুভ কৰাব কি সঁচা আছে কি মিছা আছে আৰু এইটো অফিচিয়েল প্ৰচিডিউৰ আছে এইটো অফিচে জাজ কৰিব কি আছে কি নাই এইটো কাৰণে এইটো ৰিনিউ কৰা হিচাপত টকা লৈছে কোৱা আৰু অলপ আগত কৈছে 2000 পইচা কাৰ্ড বনাই দিম বুলি লৈছে কোৱা এইটো কথা মই ক'লেতো এতিয়া কোৱা নিচিনা হ'ব আপুনিবিলাক নিজে তেখেতক স্বয়ং এই ডেট 4ত যোনে মানুহে কৈছিলে কি আমুক মানে এনেকা টকা লৈছে আমাক এনেকৈ ক'ব বুলি কৈছে তেখেতে নিজে স্বয়ং কৈছে কি নহয় এনেকৈ মোক শিকাইছে বুলি এনেকৈ কৈছে সেইকাৰণে এইটো কথাটো চব মিটিং আছে চব মোক এনেকৈ প্ৰপগেণ্ডা বনাই মোৰ এতিয়া ইমেজটো ঘৰত পঠাবলৈ বিচাৰিছে ৰাজ্যৰ পৰা নবীকৰণৰ বাবে লোৱা ৰেচন কাৰ্ডসমূহ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত জমা হৈছে তেওঁ ঘৰতে কোনো কাৰ্ড ৰাখি থোৱা নাই আনহাতে তেওঁ কোনো গ্ৰাহককো ব্যৱহাৰ কৰা নাই বুলি সংবাদমেলত উল্লেখ কৰে আচ্ছা আপোনাৰ নাম মোৰ নাম গুটি কাছাৰী আপোনাৰ তাত ৰেচন কাৰ্ড আছে নে নাই আছে চাউল পায় নে নাপায় পাই মই মাহে পাই আছে যোৱা বছৰ পায় নে নাপায় পাইছে আচ্ছা বছৰ পাই আৰু ডিলাৰটোৰ নাম কি ডিলাৰ নাম ৰঞ্জিত লামা তাৰ নাম বিবাদুল লামা আপোনালোকে কিবা বেয়া ব্যৱহাৰ কৰে নেকি চাউল তাউল নাই ইহঁতে নাই একদম ভাল আছে সবে গাঁৱৰ মানুহ জানি আছে একো নাই সব ভালে আছে ৰেগুলাৰ চাউল পাই আছে ৰেগুলাৰ পাই এক্সট্ৰা যেটো চাউল এক্সট্ৰা চাউল এইটো পাই আছে যোৱা বছৰ যোনটো লকডাউন হৈছিলে সেই সময় এক্সট্ৰা চাউল পাইছে নে পোৱা নাই পাইছে ঝোলাও দিছে তাৰ লগতে চাউলো মানে মায়ে দি আছে আপোনালোকৰ কিবা কমপ্লেইন আছে নেকি ডিলাৰৰ ওপৰত ডিলাৰৰ ওপৰত কমপ্লেইন নাই ইহঁতে মিটিং পাতিছিলে না কালি পাছত ইহঁতে এইটো পাব্লিকৰ মিটিং বুলি মাতিছে তো গমৰাই মাতিছে বুলি মাতিছে আমাৰ বিলাক গৈছে তো আমাৰ বিলাক যাই কিনা ইহঁতে খালি ইহঁতৰ মানুহ মিডিয়াটো লৈ যাই আছে মই কৈছে ছাৰ আপুনি চাব পাৰে ভিডিঅ'ত মই কৈছে ছাৰ আমি বিলাক কিবা ক'বলৈ পাম নেকি আমিও ৰেচন কাৰ্ডৰ মানুহ ইহঁতে নাই নাপাব বুলি এইটো ৰেচন কাৰ্ডৰ চবকে দিছে মাহে দি আছে সি কৈছে ডাইৰেক্ট সিহঁতে আমাৰ মানুহ একদম কিবা কৰিছে পুছ কৰিছে সিহঁতৰ মানে আমাক ক'বলৈ চান্সেই দিয়া নাই মই নিজৰতো একজনৰ 5 কেজি কৰি পাই তো যিমান ঘৰৰ মানুহ ফেমিলি আছে যিমান ভোটাৰ কাৰ্ড আছে এইটো কি কৈছে আধাৰ কাৰ্ডৰ হিচাপত এইটো পাই আছে যোনটো কমপ্লেইন আহিছে কমপ্লেইন কৰিছে ইয়াত মানুহ নে বেলেগৰ মানুহ ইয়েতো অপজিশন পাৰ্টি বিলাক আছে ইটো কাৰণে আমাক তাতে সোমাব দিয়া নাই সোমাইছে বিৰোধী পক্ষৰ তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ লগতে জনমানসক তেওঁৰ সন্মান লাভ কৰিবলৈ এনে ধৰণৰ মনে সজা ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে মাইকী মানুহ ঢাকা মাৰিছে উল্লেখযোগ্য যে সংবাদমেল চলি থকা সময়ত নগাঁও বস্তিৰ গাঁও সমাজ কাৰ্যালয়ৰ বাহিৰত সমবেত হৈ থকা শতাধিক ৰাইজে ভীম বাহাদুৰ লামাই ৰেচন বিতৰণৰ কোনো ধৰণৰ অনিয়ম সংঘটিত কৰা নাই লগতে ৰেচন
কাৰ্ডৰ নামত তেওঁলোকৰ পৰা কোনো উৎকোচ লোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। সবে একদম তাহাঁতৰ ঘৰৰ মানুহ আহি কিনা কিবা ঘেৰাওত কৰিছে এনেকা আছে। এইটোৱে আছে মোৰ কমপ্লেইনটো। মায়ে সবেই পাই আছে, পাব্লিক বিলাক সবেই পাই আছে, এডিচনেল চাউলো পাই আছে, মায়ে পাই আছে, সবক সোধক এতিয়া ৰাইজ আছে। এইটোৱে আছে এইটোৱে কথা আছে। যোৱা 4 জুনত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 26খন আসনৰ আটাইকেইখনতে জয়লাভ কৰি কাৰ্বি আংলঙৰ ৰাজনীতিত এক প্ৰকাৰ ইতিহাসৰ সূচনা কৰি পৰিষদৰ চৰকাৰ গঠনৰ পিছত জিলাখনৰ সদৰ চহৰ ডিফুত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিজেপি দলে বিজয়োৎসৱ পালন কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিৰে সকলো পৰ্যায়ৰ সমিতিসমূহৰ নেতৃবৰ্গৰ উপস্থিতিত ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল সভাখনত সদ্য সমাপ্ত পৰিষদীয় নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয় বৰণ কৰা কেইবাগৰাকীও প্ৰাৰ্থীৰ লগতে APHLC ASDC কংগ্ৰেছ আদি দলৰ পৰা আহি 1662 জনে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। আজি বিজেপিত যোগদান কৰা সকলৰ ভিতৰত প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং টিছো, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চিমিয়ন ৰংফাৰ, ৰাংচিনা হানছে, আংবুৰা হানছে, শিকাৰী কাঠাৰ, ডংকিৰি টিছো, তিৰদাপ টেৰাং, মহেন বে, ৰূপেশ বে, কাৰেং ফাংচপি আদি বিশেষভাৱে উল্লেখযোগ্য। জনাকীৰ্ণ সভাখনৰ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদানৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি মঞ্চৰ ওপৰতে আঁঠুকাঢ়ি সেৱা লৈ পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাইজৰ আশীষ গ্ৰহণ কৰে। ৰাইজক সম্বোধন কৰি প্ৰদান কৰা ভাষণৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে নিবনুৱা সমস্যা সমাধানৰ বাবে নিযুক্তি প্ৰদানৰ ব্যৱস্থা লোৱা বুলি মন্তব্য কৰে। কাৰ্বি আংলঙৰ স্থায়ী শান্তি স্থাপনৰ বাবে চৰকাৰখনে কাম কৰা বুলি উল্লেখ কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত মিলেৰে এখন নতুন কাৰ্বি আংলং গঢ়াৰ কথা উল্লেখ কৰে। দলত নতুনকৈ যোগদান কৰা সকলোকে দলৰ মজিয়ালৈ আদৰণি জনাই মুখ্য কাৰ্যবাহীগৰাকীয়ে টীম কাৰ্বি আংলঙে সকলোকে লগত লৈ ঐক্যবদ্ধভাৱে কাম কৰি যাব বুলি কয়। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী ৰংহাঙে এইবাৰৰ নিৰ্বাচনত কাৰ্বি আংলঙৰ ৰাইজেও দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাই নতুন চৰকাৰখনে আন্তঃৰাজ্যিক সমস্যা, নিবনুৱা সমস্যাকে ধৰি সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত আলাপ আলোচনাৰ মাজেৰে আগবাঢ়ি যাব বুলি উল্লেখ কৰে। আজিৰ সভাত বিধায়ক বিদ্যা সিং ইংলেং আৰু ৰূপ সিং তেৰণে প্ৰদান কৰা ভাষণতো APSLCৰ সভাপতি জন ইংটি কাঠাৰক কঠোৰ ভাষাৰে সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। সাংসদ হৰেণ সিং বে ভাষণ প্ৰসংগত APSLCৰ সভাপতি জন ইংটি কাঠাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। 26টা সমষ্টিত মণ্ডল কমিটি আৰম্ভ কৰি যিমান মৰ্চা আৰু লোকেল কমিটি অকল প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী তেখেতসকলক আজি নিমন্ত্ৰণ কৰা হৈছে। বিজয় উৎসৱ আগত গুচি নাহে। 26টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক বিপুল ভোটৰ জয়যুক্ত কৰাৰ কাৰণে আজি বিজয় উৎসৱটো আজি ডিফু হেডকোৱাৰ্টাৰতে আমি আজি সভাটো পতা হৈছে। কাৰ্বি আংলং ৰাইজক আমি ধন্যবাদ দিছোঁ। তেখেতসকলৰ আশীৰ্বাদ মৰম আৰু সহায়িতা কৰাৰ কাৰণে কাৰ্বি আংলঙৰ 26টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত জয়যুক্ত হোৱাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজক আন্তৰিক ধন্যবাদ দিছোঁ। আৰু লগতে পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, JP নাড্ডা আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভূপেশ কলিতা তেখেতসকলৰ আশীৰ্বাদ সহায়িতাৰ কাৰণে 26টা সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ বিপুল ভোটৰ জয়যুক্ত কৰা হৈছে। আৰু আগন্তুক দিনত 26টা সমষ্টিত নিৰ্বাচনৰ আগে আগে যিবিলাকৰ আমি প্ৰতিশ্ৰুতি দিছোঁ সেই গোটেইখিনি প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পালন কৰিবৰ কাৰণে 5টা বছৰ আমি চেষ্টা কৰিম। লগতে ইয়াত বহুতো সমস্যা আছে, ইণ্টাৰষ্টেটৰ সমস্যা আছে আৰু লগতে
আমাৰ নিবনুৱা সমস্যা আছে, আনএমপ্লয়ড প্ৰব্লেম, সেই গোটেইখিনি সমস্যাবিলাকত আলাপ আলোচনা কৰি এটা এটা সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। টিম কাৰ্বি আংলঙে প্ৰত্যেকজন কাৰ্যবাহী সদস্যাই সাংসদ লগতে বিধায়কসকলৰ লগত লৈ কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰাৰ স্বাৰ্থত আমি একেলগে আলাপ আলোচনা কৰি ভাৰতৰ ভিতৰত জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত পৰামৰ্শ লৈ সেই সমস্যাবিলাকৰ এটা এটা সমস্যা আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। দল আৰু চৰকাৰ একেলগে কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু দলে চৰকাৰৰ কি কি আঁচনি গ্ৰহণ লৈছে যাতে দলে আমাক সহায় কৰে, আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকে যাতে সহায় কৰে তাৰ বাবে মই আহ্বান জনাইছোঁ। একেলগে কাম কৰিবৰ কাৰণে দল আৰু চৰকাৰ একেলগে কৰি আৰু কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে তেখেতসকলৰো মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাক পৰামৰ্শ দিয়ে কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ ক্ষেত্ৰত তেখেতসকলে যাতে আশীৰ্বাদ আৰু সহায়িতা কৰে। এইটো ইলেকশ্যনৰ পৃথিৱীত ক'ৰবাত আছে নেকি? আপোনালোকে জানে তেখেতসকলৰ যদি ৰিইলেকশ্যন যদি পাতিব বিচাৰে কাউণ্টিঙৰ আগে আগে ষ্টেট ইলেকশ্যন কমিশ্যনত তেওঁলোকৰ কমপ্লেইন কৰিব, কিন্তু তেওঁলোকে কৰা নাই। আজি আমি 26টা সমষ্টিতেও কেণ্ডিডেটৰ জিকা কেণ্ডিডেটবিলাকক চাৰ্টিফিকেট দিয়া হৈছে ট্ৰেইনিং অফিচাৰৰ পৰা। লগতে অনাৰেবল গভৰ্ণৰ আৰু লগতে অনাৰেবল চিফ মিনিষ্টাৰ আহি তেখেতসকলৰ আহি গভৰ্ণৰ আৰু চিফ মিনিষ্টাৰৰ আগতে আমি শপত লৈছোঁ। 26জন MEC সন্মানীয় সদস্য দেশসকলে শপত লোৱা হৈছে। শপত লোৱাৰ পিছত চেয়াৰমেনৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল অধ্যক্ষৰ কাৰণে নটিফিকেশ্যন ওলালে। নটিফিকেশ্যনত দিয়াৰ পিছত চেয়াৰমেন আমি নিৰ্বাচনৰ কাৰণে চেয়াৰমেনৰ নমিনেশ্যন আমি ছাবমিট কৰিম। চেয়াৰমেনৰ নিৰ্বাচনত ৰিটাৰ্নিং অফিচাৰ হিচাপে ডেপুটি মিনিষ্টাৰ আহি ঘোষণা কৰিলে যে কোনো প্ৰতিদ্বন্দ্বিতা নাই, কণ্টেষ্ট কৰা মানুহ নাই, কাৰণে আনকণ্টেষ্ট হিচাপে ৰাজু চিটু ডাঙৰীয়া অধ্যক্ষ পদ হিচাপে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিযুক্তি শপত ল'লে। তাৰ লগে লগে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CMৰ নিৰ্বাচনৰ কাৰণে নটিফিকেশ্যন ওলাই। নটিফিকেশ্যন ওলাৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চেয়াৰমেনে হাউচত ডিক্লেয়াৰ কৰা হৈ গ'ল। নমিনেশ্যন দিয়াৰ পিছত ডিক্লেয়াৰ কৰা হৈ গ'ল যে আনকণ্টেষ্ট হিচাপে তুলিৰাম ৰংহাঙে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM হিচাপে ঘোষণা কৰা হৈছে। ছাৰ, আজি বিজয় উৎসৱৰ দিনতে আপোনালোকৰ বহুতো দল সংগঠনৰ পৰা যোগদান কৰে। ইয়াৰ পৰা আমি সকলো জাতি জনগোষ্ঠী সকলো দল সংগঠনক আমি আহ্বান কৰিছোঁ কাৰ্বি আংলঙৰ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ ক্ষেত্ৰত আমি সকলোৱে ৱেলকাম জনাইছোঁ। আজি সৰ্বমুঠ ছাৰ কিমানজনে যোগদান কৰিলে? 1664 মানুহে আজি যোগদান কৰা হৈছে। পৰ্টফলিঅ'বিলাকৰ বিষয়ে এক সপ্তাহ ভিতৰত আপোনালোকে গম পাব গোটেইখিনি আহিছে, চিন্তা কৰিব নালাগে। আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।